Hello everyone, welcome to Moshumi's Kitchen. আজি মই বনাবলৈ ওলাইছো পটলৰ এখন আঞ্জা যি মই বনাম পোস্ত, কাজু আৰু দৈ দি। মই ডাঙৰ 8টা পটল লৈছো এনেকুৱাকে বাকলি গুছাই ফালি ললো। এটা হালধি নিমখ ভালকে লগাই ফ্ৰাই কৰি লম। এফালে আলু লৈছো ডাঙৰকে টুকুৰা দীঘলকে কাটি হালধি নিমখ লগাই প্ৰথমতে আলুখিনি ফ্ৰাই কৰি লৈছো ৰঙাকে। মই মিঠাতেল লৈছো আপোনালোকে ৰিফাইন তেলো ল'ব পাৰে। এয়া মোৰ আলু ফ্ৰাই কৰি হৈ গল এতিয়া একেখিনি তেলতে মই পটলখিনি ফ্ৰাই কৰি লম। এই আঞ্জা ইমান টেস্টি হয় এয়া হলে আপোনাক দাইলও নালাগে অকলে আঞ্জা দিয়ে ভাত খাবলৈ বহুত বেছি ভাল লাগে। এতিয়া পটল আৰু আলু ফ্ৰাই কৰা তেলতে কোলা জিৰা দিছো আধা চামুচ, দুটা শুকান জলকীয়া। মই এটা পেষ্ট বনাই থৈছিলো 2 চামুচ সৰু চামুচেৰে 2 চামুচ জিৰা, এটুকুৰা আদা, দুটা কেঁচা জলকীয়া। এই পেষ্টটো দেখিছেনে এনেকুৱাকে বনালো। এতিয়া এই জি তেলত মই কোলা জিৰা আৰু শুকান জলকীয়া দিছিলো তাতে দি পেলাই ভাজি ললো। এতিয়া এটা বাটিত জোখমতে হালধি 2 চামুচ ধনিয়া গুৰি আৰু সৰু চামুচেৰে 1 চামুচ জলকীয়া গুৰি এনেকৈ পানীত গুলি ললো। এতিয়া এই পেষ্টটো যে জিৰাৰ পেষ্টটো ভাজি হৈ গল ইয়াতে এতিয়া মই এখিনি মিলাই দিম। মানে ধনিয়া গুৰি আৰু জলকীয়া গুৰিৰ পেষ্টটো যিটো এতিয়া বাটিত গুলি লৈছিলো হেয়া মই মিলাই দিলো। আৰু এয়া মই পোস্ত 3 চামুচ আৰু কাজু 10টা মান এনেকৈ পানীত তিয়াই থৈছিলো হেয়াও পেষ্ট বনাই ললো। এয়া দেখিছেনে এনেকুৱাকে। এতিয়া এই মছলাখিনি ধুনীয়াকে ভাজিলো মানে কেনেকৈ গম পাম তেলখিনি ওপৰলৈ উঠি আহিছে। এতিয়া মই কাজুৰ পেষ্টটো মিলাই দিলো। এতিয়া দিম মই জোখমতে নিমখ আৰু হাতেৰে অকমান চেনি মিলাই দিলো। এতিয়া এই গুটেখিনি 5 মিনিট মই সিজাম, একদম কম ফ্লেমত সিজাম। ইয়া দেখিছেনে ধুনীয়াকে সিজি গল গুটেখিনি। এতিয়া ফ্ৰাই কৰি থোৱা আলু আৰু পটলখিনি মিলাই দিলো। মিলাই এতিয়া 2 মিনিট কম ষ্টিমত আকৌ সিজাম। এতিয়া বাটি এটা দৈ 3 চামুচ আৰু পানী অকমান মিলাই এনেকৈ গুলি ললো। এয়া দেখিছেনে পটল আৰু আলু ধুনীয়াকে সিজি গল, মছলাতে সিজি গল। এতিয়া ওপৰৰ পৰা এই দৈখিনি মিলাই দিলো। মিলাই আকৌ 5 মিনিট কম ষ্টিমত ধুনীয়াকে সিজালো দৈৰ লগত। এতিয়া শেষত নমোৱাৰ আগত মই এনেকুৱাকে গৰম মছলা মিলাই দিলো আৰু মিলালো 1 চামুচ ঘিউ। এয়া দেখিছেনে কি ধুনীয়া আঞ্জা ৰেডি হৈ গল পটলৰ। আকৌ এটা নতুন ভিডিঅ লৈ সোনকালে লগ পাম। বাই এভৰিৱান।